হেল্ল' ফ্ৰেণ্ডছ, মই অসীম আকৰাম। তো কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোকে ভালে আছে। প্ৰথমতে মোক আপোনালোকে ক্ষমা কৰিব, কাৰণ মই কেইদিন ধৰি ভিডিঅ' আপলোড দিব পৰা নাই, কাৰণ মোৰ সন্মুখত এক্সাম আছে। তথাপি মই আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ এইখন চেনেলত পাব লেটেষ্ট জব নটিফিকেশ্যন আৰু লগতে পাব SSLC অৰ্থাৎ সেৱাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ। আজি মই দিম আপোনালোকক বিদ্যুৎ চেপ্টাৰৰ পৰা মাত্ৰ 2টা কুৱেশ্যন, আৰু এই 2টা কুৱেশ্যনৰ এনচাৰ পঢ়ি 3 মাৰ্ক 100% ফাইনেলত পাব বুলি মই আশা কৰোঁ। আৰু যদি এই 2টা কুৱেশ্যনৰ এনচাৰ যদি কমন নাপায়, তথাপি আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাবই পাব। তো বলক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন: প্ৰদত্ত চিত্ৰত R1 is equal to 10 ohm, R2 is equal to 40 ohm, R3 is equal to 30 ohm, R4 is equal to 20 ohm, R5 30 ohm হয়, আৰু 12 ভল্টৰ বেটাৰী এটা যদি সজাটোৰ লগত সংযোগ কৰা হয়, তেনেহ'লে এ নম্বৰত আছে বৰ্তনীটোৰ মুঠ ৰ'দ আৰু বি নম্বৰত বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ মান উলিয়াব লাগে। তো ইয়াতে চাওক, বৰ্তনীটোৰ মুঠ ৰ'দ ইয়াতে R1, R2 আৰু R3, R4 আৰু R5 আছে। 5টা ৰ'দ আছে ইয়াতে, আৰু ইয়াতে তোমালোকৰ R1 আৰু R2 দুটা সমান্তৰাল সজ্জাত আছে। তো আমি লিখিম প্ৰদত্ত চিত্ৰত R1 আৰু R2 ৰ'দ দুটা সমান্তৰাল সজ্জাত আছে। চোৱা, তাৰপিছত 12 ভল্টৰ বেটাৰী এইটো ৰ'দ, এইটো চুইচ, তাৰপিছত এইটো এমিটাৰ। তাৰপিছত আমি সদায় জানো বিদ্যুৎ সদায় ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ গতি কৰে। তো আমি ইয়াতে এনেকৈ কাৰচিনিৰে বুজাব লাগিব যে সেইপিনে গতি কৰিছে, ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ গতি কৰিছে। তো আমি কাৰচিন দি বুজাব লাগিব, আৰু এইটো কুৱেশ্যনত দিয়া থাকিব চিত্ৰটো। তো R1 আৰু R2 ৰ'দ দুটা সমান্তৰাল সজ্জাত আছে। R3, R4 আৰু R5 তিনিটা সমান্তৰাল সজ্জাত আছে। গতিকে সমান্তৰাল সজ্জাটোৰ সমতুল্য ৰ'দ, এইটো ফৰ্মুলা হয় R1/R' is equal to 1/R1 plus 1/R2। তো ইয়াতে 1/R' is equal to R1 আছে 10 প্লাছ, তাৰপিছত R2 আছে 40। 1/R' is equal to 4 plus 1 divided by 40। তো এইটো কেনেকৈ হ'ল? তো প্লাছ থাকিলে আমি সদায় হৰটো চাম। হৰটো যদি ডাঙৰ হয় তেনেহ'লে প্লাছৰ ক্ষেত্ৰত ডাঙৰটো তলত বহে। তো ইয়াতে আমি 40 দিছোঁ। তাৰপিছত 4 প্লাছ 1 এইটো কেনেকৈ হ'ল, এইটো লসাগু কৰিব লাগিব এইটো। তো চাওক এনেকৈ। তো আমাৰ 10 আৰু 40ৰ লসাগু উলিয়াব লাগিব। তো এতিয়া আমি লসাগু উলিয়াম। 5 2 10, তাৰপিছত 20 2 40। তো এতিয়া তাৰপিছত 5 1 5, তাৰপিছত 4 5 20। তো এতিয়া চোৱা কেনেকৈ হৰটো হ'ব ডাঙৰ। আমি পাম 4 5 20, তাৰপিছত 20 2 40। চোৱা কিমান ধুনীয়াকৈ ওলাই গ'ল। তো 4 যোগ 1 5/40। তো 1/R' is equal to আমি কটা কৰি পাম 5 8 40। তো অতএৱ R' is equal to 8 ohm, অৰ্থাৎ R1 আৰু R2 ৰ'দ দুটাৰ মান হ'ল 8 ohm। তো এইটোৰ 8 ohm ওলাল। তো এতিয়া আমি ওলাব লাগে R3, R4 আৰু R5। একেদৰে R3, R4 আৰু R5 ৰ'দক সমান্তৰাল সজ্জাত সমতুল্য ৰ'দ হ'ব। তো আগৰ দৰে আমি ধৰিম 1/R' is equal to 1/R3 plus 1/R4 plus 1/R5। তো 1/R' is equal to R3 আছে 30 ohm প্লাছ R4 আছে 20 ohm প্লাছ R5 আছে 30 ohm। তো এইটো কেনেকৈ হ'ল চোৱা, 1/R' is equal to এইটো প্লাছৰ ক্ষেত্ৰত সদায় হৰটো তলত বহে। তো আমি 30টোৰ ডাঙৰটো বহালোঁ। তো এতিয়া 30 2 30, 20 3 30 আৰু 60 1 60। তো 1/R' is equal to এইটো যোগ কৰিলে 6 পাম। তো ইয়াতে কটাকটি কৰিলে আমি 1/10 পাম। তো অতএৱ R' is equal to
10 ওহম। গতিকে বৰ্তনীটোৰ মুঠ ৰ'দ R1 R2 R3 R4 আৰু R5। তো আমি ইয়াতে অলৰেডি ওলালোঁ R ইজিকুৱেল টু R ডেছ প্লাছ R ডাবল ডেছ, এইটো আমি ধৰিছিলোঁ। তো ইয়াতে R ডেছ আছে 8 ওহম প্লাছ R ডাবল ডেছ আছে 10 ওহম, এইটো। তো এইটো আমি প্লাছ কৰিলে 18 ওহম পাম। তো আমাৰ ওলাই গ'ল এই নম্বৰটো, বৰ্তনীটোৰ মুঠ ৰ'দ 18 ওহম ওলাই গ'ল। তো এতিয়া আমি ওলাব লাগে বি নম্বৰ। বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ মান উলিওৱা। তো ইয়াতে আমি ইয়াতে বেটাৰী 12 ভল্টৰ আছে। তো আমি ইয়াতে কিমানখিনি প্ৰবাহ চালিত হৈছে এইটো আমি উলিয়াব লাগে। তো ইয়াতে বি নম্বৰটো বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহ I ইজিকুৱেল টু V বাই R। ভি আছে 12 ভল্ট, তাৰপিছত R আছে 18 ওহম। তো ইয়াতে আমি কটাকটি কৰিলে আমি 6/9 পাম। 6/9ক আমি ডিভাইড কৰিলে I ইজিকুৱেল টু 0.666, অতএব I ইজিকুৱেল টু 0.67 AMP আমি লিখিব পাৰি। তো এই নম্বৰটো বৰ্তনীটোৰ মুঠ 18 ওহম। বি নম্বৰটো বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহমান I ইজিকুৱেল টু 0.67 AMP পালোঁ। তো এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ, আৰু এইটো 2015ত আহিছিলে। এইটো ছেম আগৰটোৰ নিচিনাকৈ কৰিব লাগিব। ভিডিঅ'টোৰ সময় বেছি হোৱাৰ বাবে মই এইটো অকল ছল্ভ কৰি দিলোঁ, তোমালোকে চাই ল'ব। কুৱেশ্যন: তলৰ বৰ্তনীটোৰ চাৰিটা ৰ'দ R1 7 ওহম, R2 10 ওহম, R3 30 ওহম, R4 5 ওহম আৰু এটা 12 ভল্টৰ বেটাৰী সংযোগ কৰা হৈছে। বৰ্তনীটোৰ 1 নম্বৰত মুঠ ৰ'দ উলিয়াব দিছে আৰু 2 নম্বৰত আছে মুঠ বিদ্যুৎ প্ৰবাহৰ পৰিমাণ গণনা কৰিব দিছে। তো এইটো মই ছল্ভ কৰি দিছোঁ, তোমালোকে চাই ল'ব আৰু চিত্ৰটো দিয়া থাকিব। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰক, কাৰণ আপুনি লাইক কৰিলে মোৰ এটা উৎসাহ জাগে ভিডিঅ' বনাবলৈ, আৰু লগতে আপুনি আপোনাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰক, আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ।